মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ প্ৰাকৃতিক সম্পদ নামৰ পাঠটোৰ ৩ নম্বৰ ভিডিঅ'টো আগবঢ়াইছোঁ। ইয়াৰ আগৰ দুটা ভিডিঅ'ত আমি প্ৰাকৃতিক সম্পদৰ অন্তৰ্গত বনজ সম্পদ আৰু জলজ সম্পদ এই বিষয়ে আলোচনা কৰিলোঁ আৰু আজি আমি খনিজ সম্পদৰ বিষয়ে আলোচনা কৰোঁ আৰু লগতে আজি এই পাঠটোৰ অন্তৰ্গত যিখিনি অনুশীলনীত যিখিনি প্ৰশ্ন দিয়া আছে সেইখিনিও আমি আলোচনা কৰিবলৈ যত্ন কৰিম। খনিজ সম্পদ হৈছে যিবিলাক প্ৰাকৃতিক সম্পদ আমি খনিৰ পৰা খান্দি উলিয়াওঁ, অৰ্থাৎ ভূগৰ্ভৰ পৰা আমি খান্দি উলিয়াবলগীয়া হয়, সেইবিলাকে হৈছে খনিজ সম্পদ। অসম খনিজ সম্পদত চহকী। অসমত প্ৰধানকৈ কয়লা, খাৰুৱা তেল আৰু চূণশিল পোৱা যায়। কয়লা। বহু নিযুত বছৰৰ আগতে পৃথিৱীখন গছ-গছনিৰে ভৰা জলাহভূমি আছিল। সেই সময়ত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ ফলত এই গছ-গছনিবোৰ ভূগৰ্ভৰ বহু তললৈ গৈ পোত গৈছিল। এই পোত যোৱা গছ-গছনিবোৰৰ ওপৰত তৰপে বোকা জমা হৈ কিছুমান স্তৰৰ সৃষ্টি হৈছিল। ভূগৰ্ভৰ তলিত পোত যোৱা এই গছ-গছনিবোৰ লাহে লাহে ভূপৃষ্ঠৰ চাপ আৰু ভূগৰ্ভৰ তাপৰ প্ৰভাৱত কয়লালৈ পৰিৱৰ্তিত হৈছিল। প্ৰকৃতিত পোৱা সবাতোকৈ গুৰুত্বপূৰ্ণ ইন্ধনৰ ভিতৰত কয়লা অন্যতম। অসমৰ মাকুম, লিডু, জয়পুৰ আদিত কয়লা পোৱা যায়। অসমৰ মাকুমৰ কয়লা খনি অতি পুৰণি। কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিতো কম পৰিমাণে উৎকৃষ্ট মানৰ কয়লা পোৱা যায়। কয়লাৰ খনিত কাম কৰি বহুতো মানুহে জীৱিকা নিৰ্বাহ কৰে, কিন্তু কেতিয়াবা কয়লা খনিৰ পৰা অবৈজ্ঞানিক প্ৰণালীৰে মুক্ত খননৰ দ্বাৰা কয়লা আহৰণ কৰাৰ ফলত ওচৰ-পাজৰৰ পৰিৱেশ প্ৰদূষিত হোৱা দেখা যায়। খাৰুৱা তেল। বহু নিযুত বছৰৰ আগতে সাগৰ, মহাসাগৰ আদিত থকা শেলুৱৈ জাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবোৰৰ মৃত্যু হোৱাৰ পিছত সাগৰ মহাসাগৰৰ বহু তললৈ গৈ বোকাৰ মাজত পোত গৈছিল। এই মৃত উদ্ভিদ আৰু প্ৰাণীবোৰে ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ, ভূগৰ্ভৰ তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছলৈ পৰিণত হয়। খাৰুৱা তেল জুলীয়া অৱস্থাত আৰু প্ৰাকৃতিক গেছ গেছীয় অৱস্থাত থাকে। খাৰুৱা তেলসমূহ শিলৰ স্তৰৰ মাজতো পোৱা যায়। সাগৰৰ তলিৰ নিচিনা ভূগৰ্ভতো খাৰুৱা তেল পোৱা যায়। অসমত খাৰুৱা তেল থকা ঠাইকেইখন হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী, লাকুৱা ইত্যাদি। 1889 চনত ইংৰাজসকলে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। ভূগৰ্ভৰ পৰা আহৰণ কৰা খাৰুৱা তেলসমূহ শোধনাগাৰত শোধন কৰি লৈহে ব্যৱহাৰ কৰিব পাৰি। শোধনাগাৰত তেল শোধন কৰি পেট্ৰল, ডিজেল, কেৰাচিন, নেফথেলিন, মম আদি পৃথক কৰা হয়। অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড়ত তেলৰ শোধনাগাৰ আছে। শোধনাগাৰত তেল শোধন কৰি আমাৰ ৰাজ্যত ব্যৱহাৰ কৰাৰ উপৰি পাইপযোগে কিছু অংশ বাহিৰলৈও পঠিওৱা হয়। খাৰুৱা তেলৰ পৰা অসম চৰকাৰে যথেষ্ট পৰিমাণে ৰাজহ লাভ কৰে। খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি অসমত কিছু সংখ্যক উদ্যোগ গঢ়ি উঠিছে। খাৰুৱা তেল আহৰণৰ ফলত ক্ৰমান্বয়ে ভূগৰ্ভত মজুত থকা খাৰুৱা তেল শেষ হৈ আহিছে। সেয়েহে ইয়াৰ মিতব্যয়ী হোৱাৰ অতি প্ৰয়োজন। কয়লা আৰু খাৰুৱা তেলক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। গছ-গছনি আৰু প্ৰাণীৰ দেহৰ অৱশিষ্টৰ পৰা উৎপন্ন হোৱাৰ বাবে ইহঁতক জীৱাশ্ম ইন্ধনো বোলে। আৰু এবিধ খনিজ সম্পদৰ উপাদান হ'ল চূণশিল। চূণশিল অসমৰ আন এবিধ খনিজ সম্পদ। ডিমা হাছাও জিলাৰ উমৰাংচু আৰু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দিলাই পাহাৰত চূণশিল পোৱা যায়। বিলাতী মাটি প্ৰস্তুত কৰিবলৈও চূণশিল ব্যৱহাৰ কৰা হয়। বোকাজানৰ বিলাতী মাটি উদ্যোগত কয়লাজানৰ পৰা অনা চূণশিল ব্যৱহাৰ কৰা হয়। চূণশিলৰ পৰা চক পেঞ্চিল, দাঁত ঘঁহা দ্ৰব্য, ৰং আদি প্ৰস্তুত কৰা হয়। উত্তৰ লিখা। অসমৰ কোন কোন ঠাইত খাৰুৱা তেল পোৱা যায়? ইয়াৰ উত্তৰ হৈছে নাহৰকটীয়া, হুগ্ৰীজান আৰু মৰাণ। অসমত কোন কোন ঠাইত কয়লাৰ খনি আছে? মাকুম, লিডু, মাৰ্ঘেৰিটা ইত্যাদি। অসমৰ কোন কোন জিলাত চূণশিল পোৱা যায়? ইয়াৰ উত্তৰ হ'ব ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা।
প্ৰাকৃতিক সম্পদবোৰ আমাৰ ৰাজ্যত মজুত থকাৰ বাবে এইবোৰৰ ব্যৱহাৰ সহজসাধ্য হৈ আছে। এই সম্পদবোৰে আমাৰ দেশক উদ্যোগীকৰণত সহায় কৰি আমাৰ জীৱনৰ মানদণ্ড উন্নত কৰিছে। কেঁচামাল আৰু উৎপাদিত সামগ্ৰীসমূহ দেশ বিদেশলৈও ৰপ্তানি কৰি চৰকাৰে ৰাজহ সংগ্ৰহ কৰাৰ ফলত আমাৰ ৰাজ্যখন অৰ্থনৈতিকভাৱে লাভান্বিত হৈছে। এই প্ৰাকৃতিক সম্পদবোৰৰ সঠিক ব্যৱহাৰ কৰা আমি সকলোৰে কাম্য। এতিয়া এই পাঠৰ অনুশীলনী কি প্ৰশ্ন দিছে চাওঁ আহাচোন। 1 নম্বৰ দিছে উত্তৰ লিখা। অসমৰ হাবিত পোৱা 4বিধ মূল্যৱান উদ্ভিদৰ নাম। ইয়াৰ উত্তৰ হ'ব শাল, চেগুন, তিতাচপা আৰু কৰৈ। বাৰিষা কালত খেতি কৰা 4বিধ পাচলিৰ নাম। ইয়াৰ উত্তৰ হ'ব ভোল, জিকা, লাও, কোমোৰা। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ 3খন বিলৰ নাম। অসমৰ 3খন বিলৰ নাম হ'ল মেৰবিল, দীপৰ বিল আৰু দিপ্লাই বিল। ঘ নম্বৰত আহিল অসমৰ বনজ সম্পদসমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা 2টা উদ্যোগৰ নাম লিখা। এই 2টা উদ্যোগ হ'ল জুইশলা উদ্যোগ আৰু কাগজ উদ্যোগ। ইয়াৰ পিছৰ প্ৰশ্ন বিলাতী মাটি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা খনিজ সম্পদবিধৰ নাম কি? ইয়াৰ উত্তৰ চূণশিল। চূণশিলৰ পৰা প্ৰস্তুত কৰা 2বিধ বস্তুৰ নাম। উত্তৰ হ'ব চক পেঞ্চিল আৰু ৰং। 2 নম্বৰত ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াৰ ক অংশত আছে কাৰ্বি আংলং। কাৰ্বি আংলঙত চূণশিল পোৱা যায়। ডিগবৈত তেল শোধনাগাৰ আছে। নাহৰকটীয়াত খাৰুৱা তেল পোৱা যায়। মৰাণত তৈলক্ষেত্ৰ আছে। ইয়াৰ পিছত আহিল 3 নম্বৰ প্ৰশ্নটো খালী ঠাই পূৰ কৰা। প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী দেশ নহয়, খালী ঠাইত বহাব লাগিব সম্পদ নহয়। অসমৰ এশিঙীয়া গড় পৃথিৱী বিখ্যাত। ব্ৰহ্মপুত্ৰ নৈত পোৱা শিহু হ'ল পৃথিৱীৰ বিৰল জাতিৰ প্ৰাণী। ঘ নম্বৰটো হৈছে ভূপৃষ্ঠৰ পানীভাগৰ দৰে ভূগৰ্ভৰ পানীভাগো আমাৰ সম্পদ। ঙ নম্বৰ কয়লাৰ দৰে খাৰুৱা তেলো এক প্ৰকাৰ জীৱাশ্ম ইন্ধন। 4 নম্বৰ প্ৰশ্ন দিছে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ উলিয়াই শুদ্ধকৈ লিখা। ক তিতাচপা এবিধ কৃষিজাত উদ্ভিদ। এই কৃষিজাতটো অশুদ্ধ, ইয়াত হ'ব বনজ উদ্ভিদ। খ নম্বৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়। এইটো প্ৰাকৃতিক সম্পদ প্ৰকৃতিৰ পৰা আহৰণ কৰা হয়, এইটো শুদ্ধ। তাৰপিছত গ নলসাগৰী শিশু আদি উদ্ভিদ পাহাৰীয়া অঞ্চলত পোৱা যায়। এইটো হ'ব অসমৰ নৈৰ উপনৈসমূহৰ দুয়োপাৰে পোৱা যায়। ঘ শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়। এইটো শুদ্ধ, শিলৰ স্তৰৰ মাজত খাৰুৱা তেল পোৱা যায়। 5 নম্বৰত দিছে খনিজ সম্পদক কিয় অনবীকৰণক্ষম সম্পদ বোলে। ইয়াৰ উত্তৰ হ'ব কয়লা, খনিজ পদাৰ্থ, খাৰুৱা তেল আদি ভূগৰ্ভত মজুত থকা প্ৰাকৃতিক সম্পদ সৃষ্টি হ'বলৈ বহু নিযুত বছৰ লাগে। অধিক ব্যৱহাৰৰ ফলত এই সম্পদসমূহ শেষ হৈ যাব পাৰে। সেয়েহে এনে সম্পদবোৰক অনবীকৰণক্ষম সম্পদ বোলে। ইয়াৰ পিছৰ প্ৰশ্ন দিছে নৈ উপনৈসমূহৰ ওচৰত জাহাজ ঘাট, ফেৰীঘাট আদি গঢ়ি উঠাৰ কাৰণ কি? ইয়াৰ উত্তৰ হ'ব অন্য পৰিবহণ ব্যৱস্থাৰ তুলনাত জল পৰিবহণ ব্যৱস্থা কম খৰচী। সেয়েহে বয় বস্তু অনা নিয়া কৰিবলৈ জল পৰিবহণ ব্যৱস্থা লাভজনক। সেয়েহে নৈ উপনৈসমূহৰ ওচৰত জাহাজ ঘাট, ফেৰীঘাট আদি গঢ়ি উঠে। ইয়াৰ পিছৰ প্ৰশ্ন দিছে চমুটোকা লিখিবলৈ। এটা দিছে কয়লা। কয়লাটোৰ বিষয়ে কেনেকৈ লিখিবা চাওঁ আহাচোন। বহু নিযুত বছৰৰ আগতে পৃথিৱীখন গছ গছনিৰে ভৰা জলাহভূমি আছিল। সেই সময়ত হোৱা কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত গছ গছনিবোৰ ভূগৰ্ভৰ তলত পোত গৈছিল। এই পোত যোৱা গছ গছনিবোৰ লাহে লাহে ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ আৰু তাপৰ প্ৰভাৱত কয়লালৈ পৰিৱৰ্তিত হৈছিল। অসমৰ লিডু, মাৰ্ঘেৰিটা, মাকুম, জয়পুৰ আদি ঠাইত কয়লা পোৱা যায়। ইয়াৰ পিছৰ খালী চমুটোকাটো দিছে খাৰুৱা তেল। খাৰুৱা তেলৰ বিষয়ে কেনেদৰে লিখিবা চাওঁ আহাচোন। বহু নিযুত বছৰৰ আগতে সাগৰ মহাসাগৰত থকা শেলুৱৈ জাতীয়
শেলুৱৈ জাতীয় কিছুমান উদ্ভিদ, শেলুৱৈ জাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবোৰৰ মৃত্যুৰ পিছত সাগৰ মহাসাগৰৰ তলিত পোত গৈছিল। এই মৃত উদ্ভিদ আৰু প্ৰাণীবোৰৰ ভূপৃষ্ঠৰ প্ৰচণ্ড চাপ, তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছলৈ পৰিণত হয়। খাৰুৱা তেল শিলৰ স্তৰৰ মাজতো পোৱা যায়। ভূগৰ্ভতো খাৰুৱা তেল পোৱা যায়। অসমত খাৰুৱা তেল পোৱা ঠাইকেইখন হ'ল নাহৰকটীয়া, হুগ্ৰীজান, মৰাণ, গেলেকী ইত্যাদি। এয়াই হ'ল এই প্ৰাকৃতিক সম্পদ পাঠটো। তোমালোকে আজিৰ ভিডিঅ'টোৰ লগতে ইয়াৰ আগৰ যিকেইটা ভিডিঅ' আছিল সেইকেইটাও চাই ল'বা, তেতিয়া পাঠটো সম্পূৰ্ণ হ'ব। আৰু প্ৰশ্নবিলাক উত্তৰসমূহ তোমালোকে উত্তৰ বহীত লিখি আমাক দেখুৱাবলৈ যত্ন কৰিবা। তোমালোকৰ ভাল হওক। আজিলৈ আমাৰ পাঠ ইমানতেই সামৰিছোঁ। ধন্যবাদ।